তুমি ভালে আছানে? তুমি ভালে আছানে? সেইদিনাও সন্ধিয়াৰ আগে আগে ঘৰলৈ উভতিছিল বেলিটো। বাঁহলৈ উভতিছিল চৰাইবোৰে। জোনৰ পোহৰ আৰু বাঁহ গছৰ আন্ধাৰৰ সতে পুখুৰীৰ দলঙত যেতিয়া চাউল ধুইছিলোঁ, দৰিকণা মাছবোৰ জাক পাতি আহিছিল পোহৰ হৈ পৰা পানীখিনিলৈ। জাক পাতি আহিছিল। ধাৰি পাতিত বাগৰি সেই ৰাতি আন্ধাৰবোৰ খেদাৰ যৌজা চলিছিল উজাগৰে থকা জিলিটোৰ সতে। তেনেতে বেৰৰ জলঙাৰে সৰকি আহিছিল তিনিটা শব্দ। এনেও নিশা যিমানে গভীৰ হয়, আন্ধাৰত চিনিব নোৱাৰা শব্দবোৰে মুখ খেদি ফুৰে। মই আন্ধাৰতে অলপমান পোহৰ বিচাৰি ধৰ ফৰাই থাকো শব্দবোৰক চিনিবলৈ। সৰুতে সাধু কথা শুনি শুনি কোনোবা নৰকত যেতিয়া ঘূৰি ফুৰিছিলো, এডাল এৱা সূতাৰে খোজকাঢ়ি পাৰ হোৱা প্ৰকাণ্ড খাৱৈটো তলত এগালমান ভূত প্ৰেত ফপাই ফপাই সাৰ পাই উঠি চিঞৰিছিলো। শব্দকেইটা উজাই আহিছিল। মই ফপাইছিলো। মোৰ ওঠেদি ফুটি নুঠে শব্দ তিনিটা, অথচ চিঞৰি দিম যেন ৰাতিটোৰ জৰতা ভাঙি যোৱাকৈ। তুমি ভালে আছানে? ৰাতিটোক পাৰ কৰাৰ অচিলাৰে বুকুৰ ভিতৰত এৰি অহা সময়বোৰ লিৰিকি বিদাৰি চাওঁতে চাওঁতে অনেক জিলিৰ মাত গণনা কৰোঁতে কৰোঁতে শেষ নোহোৱা কথাবোৰ আন্ধাৰৰ সতে পাতোতে আকৌ বেলিটোৱে ঘৰ এৰিবৰ হ'ল। এনেকৈ ৰাতিটো বুকুৰ ভিতৰতে থাকি বাট বিচাৰি নাপাই শব্দ তিনিটাই মোকেই সুধিলে, তুমি ভালে আছানে?